বৰপেটা জিলাৰ শিশু কল্যাণ জাতীয় বিদ্যালয়ত বৃহৎ মাতৃ সন্মিলন। বৰপেটা শিক্ষাখণ্ডৰ অন্তৰ্গত কয়াকুছি পাথাৰস্থিত শিশু কল্যাণ জাতীয় বিদ্যালয়ত এক বৃহৎ মাতৃ সন্মিলনী সভা অনুষ্ঠিত হয়। অৱসৰপ্ৰাপ্ত অধ্যাপক শ্বাহ আলম হুছেইনৰ সভাপতিত্বত অনুষ্ঠিত সভাত বিদ্যালয়ৰ অধ্যক্ষ ৰজব আলী আহমেদে উদ্দেশ্য ব্যাখ্যা কৰে। সভাত মুখ্য অতিথি হিচাপে উপস্থিত থাকি নগাঁও BPHCৰ চিকিৎসা বিষয়া ডাক্তৰ আব্দুল কদুছ সিকদাৰে কয় যে ঘৰখনে শিশুৰ শিক্ষাৰ প্ৰথম কঠীয়াতলী আৰু মাতৃগৰাকী প্ৰথম শিক্ষয়িত্ৰী। শিশুৰ সৰ্বাংগীন বিকাশত মাতৃৰ ভূমিকা অপৰিসীম। শিশুৰ সামগ্ৰিক বিকাশৰ বাবে নিয়মীয়াকৈ শিশুক বিদ্যালয়লৈ প্ৰেৰণ, ব্যক্তিগত পৰিচ্ছন্নতা, সুষম আহাৰ প্ৰদান, নিয়মীয়া স্বাস্থ্য পৰীক্ষা, মানসিক স্বাস্থ্যৰ যতন, শাৰীৰিক ব্যায়াম আৰু খেল ধেমালিত উৎসাহ প্ৰদানৰ পৰামৰ্শসমূহ আগবঢ়ায়। বিশিষ্ট অতিথি হিচাপে উপস্থিত থকা শিক্ষক মইদুল ইছলাম, লাইফ স্কিল একাডেমীৰ অধ্যক্ষা খুৰছিদা আলম আৰু কয়াকুছি পাথাৰ উপস্বাস্থ্য কেন্দ্ৰৰ CHO ইলিয়াছ খানে শিশু বিকাশত মাতৃৰ ভূমিকাৰ বিষয়ে বহু গুৰুত্বপূৰ্ণ বক্তব্য আগবঢ়ায়। উল্লেখযোগ্য যে এই বৃহৎ মাতৃ সন্মিলনত মাদক দ্ৰব্য বিৰোধী মহিলা গোটৰ সদস্যা, অংগনবাড়ী কৰ্মী আৰু আশা কৰ্মীসকলৰ লগতে প্ৰায় ৩০ শতাধিক মাতৃয়ে অংশগ্ৰহণ কৰি সভাখনি সাৰ্থক কৰি তোলে। কয়াকুছিৰ পৰা বলেন দাসৰ ৰিপৰ্ট, TV লাইভ নিউজ। আৰু আমাৰ আন এগৰাকী বক্তাই তেখেতে কৈছে যে ওৱান মাদাৰ ইজ 100 than 100 টিচাৰ। এগৰাকী মাতৃ 100 গৰাকী শিক্ষকতকৈ ওপৰত। ভাল কথাটো হ'ল যে এই মাতৃসকলৰ সন্তানৰ প্ৰতি যিখিনি দায়বদ্ধতা, মাতৃসকলক সন্তানৰ যি দায়বদ্ধতা থাকে সেইখিনি কেনেকুৱা ধৰণৰ পালন কৰিব লাগে আৰু কেনেকৈ সন্তানক মানুহ কৰিব পাৰি, সেইখিনি জ্ঞান, গৰিমা, যোগ্যতা, দক্ষতা গোটেইখিনি এগৰাকী মাতৃ থাকে। সেয়া লাগিলে মাতৃগৰাকী শিক্ষিতই হওক, মাতৃগৰাকী অশিক্ষিতই হওক। কাৰণ মই নিজে অনুভৱ কৰোঁ, আজি যদি মোৰ মাতৃগৰাকী আন 10 গৰাকী মাতৃৰ দৰে কিন্তু শিক্ষিত নহয়, মোৰ মাতৃগৰাকী আন 10 গৰাকী হয়তো মাতৃৰ দৰে তেনেকুৱা ধৰণৰ উচ্চ শিক্ষিতও নহয়। কিন্তু মোৰ মাতৃগৰাকীয়ে এটা কথাই আপোনালোকৰ দৰে চিন্তা কৰিছিলে যে নিজৰ সন্তানক মানুহ কৰিব লাগে, নিজৰ সন্তানক ভালদৰে লিখা পঢ়া কৰাব লাগে। আৰু যাৰ কাৰণে মই গৌৰৱ অনুভৱ কৰোঁ যে অতিকৈ পিছপৰা তেলেৰীয়া গাঁৱৰ সেই জালকা বিলৰ ওচৰত থাকি মোৰ মাতৃয়ে মোক মানুহ কৰিছে, ডাঙৰ দীঘল কৰিছে। আজি আপোনালোকৰ দৰে আন 10 জনৰ সন্মুখত এনেকৈ থিয় হৈ দুআষাৰ কথা মই ক'ব পাৰিছোঁ। নমস্কাৰ, ভালে আছে? আপোনালোকে ভালে আছে? মনে মনে বহি আছে যে একো নকলে। আপোনালোকে অংগনবাদী কৰ্মীবিলাকে ক'ব কৈছিল, একো নকলে। আপোনালোকে ক'ব না? মোৰ লগত কথা ক'ব লাগিব কিন্তু হা। যি কি নহওক, পৰম শ্ৰদ্ধাৰ আজিৰ এই মাতৃ সন্মিলনৰ সভাপতিৰ এখন অলংকৃত কৰা ভৱানীপুৰ আঞ্চলিক মহাবিদ্যালয়ৰ সহযোগী অধ্যাপক শ্বাহ আলম হুছেইন ছাৰ ডাঙৰীয়া, মঞ্চটোৰ বিশিষ্ট চিকিৎসক ডক্টৰ আব্দুল কদুছ সিকদাৰ ডাঙৰীয়া, মঞ্চটোৰ বিশিষ্ট আন এজন চিকিৎসক সন্মানীয় ডক্টৰ ইলিয়াছ খান ডাঙৰীয়া, এইখন বিদ্যালয়ৰ সন্মানীয় অধ্যক্ষ, সন্মানীয় বিশিষ্ট অতিথিসকল, সন্মানীয় অভিভাৱিকাসকল, আশা কৰ্মীসকল, অংগনবাদী কৰ্মীসকল আৰু মদ, জোৱা, ভাং, ড্ৰাগছ ইত্যাদিৰ বিষয়ে নিয়ন্ত্ৰণ কৰা সন্মানীয় সভাপতি সম্পাদক প্ৰমুখ বিষয়ববীসকল, মৰমৰ ছাত্ৰ ছাত্ৰীসকল, পোনপ্ৰথমতেই মোক ইয়াতে মাতি আনি দুআষাৰ কথা কোৱাৰ সুযোগ দিয়াৰ কাৰণে এইখন একাডেমীৰ সন্মানীয় অধ্যক্ষ প্ৰমুখ শিক্ষাগুৰুসকলক ধন্যবাদ আৰু কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ। আজিৰ যিটো গুৰুত্বপূৰ্ণ তাৎপৰ্যৰ বিষয়ৰ ওপৰত যি আলোচনা হ'ব, সেই আলোচনা কৰাৰ আগতে মই এটা সাধু কথা ক'ম। শুনিবনে আপোনালোকে? শুনিব? কিছুদিন আগত, এই 1 মাহমান আগত আমাৰ গাঁৱত এটা পথাৰ আছে, ভুলগাবাৰী পাথাৰ বুলি কয়। তাতে এটা আহত গছ আছিল। খেতি পথাৰেই 15 দিনমান আগত এৰি খেতি কৰি আছে যে, সেই তাতে অলপ ঠাই আছে, সেইখিনি মানে ট্ৰেক্টৰ নাযায়, নাঙলেৰে হাল বাইছিল যে আগতে, নাঙলেৰে হাল বাই আছে।